হাই ফ্ৰেণ্ডছ, আমি গোপাল মেলাত আহিলোঁ, কিন্তু আমি ব্লগটো ঘৰৰ পৰা ষ্টাৰ্ট কৰিব পৰা নাই। ইয়াতে আহি আমি ষ্টাৰ্ট কৰি আছোঁ, একো প্ৰব্লেম নাই। তো আমি আধা মেলা চালোঁ, এতিয়াহে আমি ষ্টাৰ্ট কৰি আছোঁ। আমাৰ লগত চাওক কোনি আহিছে, মামু আহিছে, আৰু এইটো মাহী হয়, আৰু এইটো আৰু এটা মামু আছে, আৰু মোৰ ফ্ৰেণ্ড দুটা আছে। চাওক এইটো চাওক আমাৰ ফ্ৰেণ্ড হয়, আৰু এইটো ঋতিক ফ্ৰেণ্ড হয়। ছাবস্ক্ৰাইব কৰি দিব পাৰিলে, শ্বৰ্টত বচি তুলি আছে। এইটো চাওক আমাৰ ফ্ৰেণ্ডকেইটা আছে, আৰু মামা আছে, আৰু আমাৰ মাহী আছে। এইটো আমাৰ মাহী এইফালে গৈছে, এইটো চাওক। বহুত ডাঙৰ মেলা হয়, সেইকাৰণে বহুত মানুহ আছে। আমাৰ ভইচটো ভালকৈ নাহিব পাৰে, চব বেয়া চেয়া নাপাব আপোনালোকে। কিবা কৰি আৰু আমাৰ ব্লগটো ভালকৈ চাব, চাপোৰ্ট টাপোৰ্ট কৰিব। এইফালে যাব নেকি? এইটো চাওক ষ্টেজ বনাইছে, ফাংচন হৈ আছে, কিন্তু ইমান এইটো চাওক আমাৰ মামু গম পাইলাম মই এটা খালি খাম হব। এইটো চাওক আগফালে গেট আছে। মেইন মন্দিরটো দেখাব লাগে না। হয়, এইটো চাওক মেইন মন্দিৰটো আছে আমাৰ ইয়াত আগফালে। মেইন মন্দিৰতো যাব নোৱাৰিম, হয় বহুত ভিৰ আছে, সেইকাৰণে আমি ইমান যাব নোৱাৰিম। আৰু এইফালে চাওক ফাংচন হৈ আছে, ইমান ভইচটো ভালকৈ নাহিব পাৰে, তো আপোনালোকক দেখাব লাগে, তাৰ কাৰণে অলপ চলপ দেখালোঁ। আৰু কিবা আৰু গায়কটো বড়ো ভাষাত কয়, একো বুজি চুজি নাপাওঁ। A few moments later. तुम्हें जो मैंने देखा, तुम्हें जो मैंने जाना। তো মোৰ ইউটিউব ফেমিলি যিসকলে আছে, চব বেয়া আছে নাপাব। আমি ভইচটো तुम्हें जो मैंने देखा, तुम्हें जो मैंने जाना। দিব নোৱাৰিম, কাৰণ বহুত হাল্লা আছে, কি ক'ম আৰু। ইমান মানুহ আছে, বহুত চিঞৰি মাৰি আছে, একো বুজি চুজি নাপায় কিবা। A few moments later. আৰু চাওক মেহেন্দি চেহেন্দি কৰিব নেকি আপোনালোকে? মেহেন্দি কৰিলে কৰিব পাৰিব ইয়াত। তো আমাৰ ইয়াৰ মেলাৰ বজাৰ तुम्हें जो मैंने देखा, तुम्हें जो मैंने जाना। চলি আছে ইয়াত, মানে কিবা কিবি কিনা জানে আপোনালোকে মেলাত আহিলে বজাৰ চজাৰ পায়। চ' ইয়াত আমাৰ মেলাত মানে বজাৰটো মেলাত নাই, অলপ চাইডত, মানে বজাৰটো অলপ বেলেগ চাইডত বনাইছে, কাৰণ বহুত ভিৰ হয় এইটো মেলাত, জানে আপোনালোকে। কাপোৰটো কিনিব পাৰে, কাপোৰো আছে, দেখাই দি কাপোৰ অল বস্তু পাব, মানে ইয়াত কাপোৰ লাগে, কি লাগে চব পাব। এইটো চাওক কাপোৰ। যদি আপোনালোকক মোবাইলৰ কাভাৰ লাগে, মোবাইলৰ কাভাৰো পাব, বেক কাভাৰ মানে। গেট পারে অর্ডারটা দিয়েছি আৰু অলপ আগত আমি জিলেপি খালোঁ স্কেনাৰ মাৰি, কাৰণ আমাৰ লগত পইচা নাই আজিকালি, জানেই চব পে'মেণ্টৰ কথা। চ' পে'মেণ্ট মাৰি আমি জিলেপি খালোঁ, সেইটো আমি দেখাব পৰা নাই। আগতে মানে ব্লগ বনাম বুলি ভাবি পোৱা নাই, কিন্তু এতিয়া বনাইছোঁ। আৰু तुम्हें जो मैंने देखा, तुम्हें जो मैंने जाना। থাক আমাৰ মাহী কি কিনব বুলি ভাবছে, লাভ এটা কিনব বুলি ভাবছে। আমাৰ মাহীৰ বয়ফ্ৰেণ্ডক দিব বুলি ভাবছে নেকি।
হ'ব পাৰে চাগে সেইকাৰণে চাক মুখটো অলপ বেলেগ চাইডত ঘূৰাই দিছে লাজ পাইছে পইচা দিছে নাই আমি গরিব মোৰ গাৰ্লফ্ৰেণ্ডক এতিয়া দিব লাগিব কিনি কিনে A few moments later. আৰু ইয়াত চাওক আপোনালোকে জোতা চেণ্ডেল চব পাব কিন্তু ৰেটটো অলপ কমকৈ হয় ইয়াত কিনিলে কিনিব পাৰে 50 টকাকৈ ফিক্স ৰেট কিনা যদি কিনিব পাৰে এইফালে চাওক চব ৰেষ্টুৰেণ্ট হয় কিন্তু আমাৰ ইয়াত গাঁৱলীয়া ৰেষ্টুৰেণ্ট নহয় চব মানে কি ক'ম আৰু গুৱাহাটীৰ পৰা ৰেষ্টুৰেণ্ট আহে বহুত ডাঙৰ মেলা হয় সেইকাৰণে মানে সৰু সৰু ৰেষ্টুৰেণ্টত কাম নহয় ইয়াত তাৰ কাৰণে চব গুৱাহাটীৰ পৰা আহে যদি বিশ্বাস নহয় আপোনালোকে বেনাৰস চাব পাৰে এইফালেও চাওক বেনাৰ আছে আৰু এতিয়া আমি যাম মীনা বজাৰ চাবৰ কাৰণে আৰু এইটো চাওক কাপোৰ দোকান চব কম দামত পাব আপোনালোকে কাপোৰ আৰু কাপোৰটো জানেই কম দামত কেনেকৈ পাব অলপ ঘূৰাই দিম কেটক দেখা লওক নাই মোক এতিয়া দেখাব লগা আৰু এতিয়া আমি আছোঁ মই আৰু ঋত্বিক আছোঁ এইফালে মীনা বজাৰ আছে এইটো চাওক মীনা বজাৰত যাম আমি এতিয়া A few moments later. ইয়া চাওক জিলেপি দোকান হয় অঁ ছাবস্ক্ৰাইব কৰি দিব ছটা বস্তু বুলি আছে নামটা কই দাও এইফালে চব জিলাপি দোকান হয় A few moments later. এয়া চাওক মীনা বজাৰ আৰু ইয়াত চব আইচক্ৰীমৰ দোকান আছে আইচক্ৰীম পাব এয়া চাওক মীনা বজাৰ হয় ইয়াত কোনো মানুহেই নাই ট্ৰেইন হয় এইটো ট্ৰেইন 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 तुम्हें जो मैंने देखा तुम्हें जो मैंने जाना হ'লে কি ট্ৰেইনত একো মানুহেই নাই আৰু কি ক'ম কাউণ্টাৰ ৰুম দেখা আৰু এইটো কাউণ্টাৰ হয় কাউণ্টাৰ ৰুম হয় চাই লওক এই হিত নাই ইমান সৰু এটা বক্সত কাউণ্টাৰত মানুহ সোমাই আছে কি ক'ম আৰু এইয়া আগফালে গৈছে আমাৰ মাহীহঁতে আৰু মামাহঁতে পোৱালি খেলা এইটো চাওক পোৱালিয়ে খেলে এইটো চাওক আৰু ইয়া সৰু মীনা বজাৰ হয় तुम्हें जो मैंने देखा तुम्हें जो मैंने जाना এয়া চাওক আমাৰ মামু দুটা মামু ফটো মাৰি আছে ফটো শ্বুট কৰি আছে সিহঁতে এইটো মাহী ফটো মাৰিব বুলি ভাবিছিল কিন্তু লাজতে আৰু গুচি গ'ল তো গাইজ বেয়া আছে নাপাব আমি ইয়াতে ব্লগটো মানে সমাপ্ত কৰি দিওঁ আৰু ইমান ব্লগ নকৰোঁ আৰু বহুতো মেলা মানে বজাৰ আছে আমি দেখাব পৰা নাই তো বেয়া চেয়া নাপাব মাফ কৰি দিব আমি ইয়াতে ব্লগটো সমাপ্ত কৰিম এতিয়া আমি ঘৰত যাম মানে